কি কৈ আছিলে? I am coming to I am discuss. What is the Assam political party doing? মানে অসমৰ পলিটিকেল পাৰ্টিয়ে কি কৰি আছে? Yes. No political party is doing anything. All our party saving their own share. Like Febiquid. মানে নিজৰ নিজৰ গাদীৰ কাৰণে সবে পলিটিক্স কৰি আছে। You are talking very much Assamia. Your English is loose. My English is loose. You say my English is loose. You says for me. I am talking English from era babyhood. When I coming from my stomach, my mother's stomach, I crying English, I laughing English, I jumping English. I kono English, my kono English, my father kono English, and ours 14 male kono English. মোৰ 14 পুৰুষে ইংলিছ জানে। মোৰ 14 পুৰুষৰ কুস্তি খুৱৰণি সব মেড ইন ইংলিছ। Oh my dog! কি হলে শুন? পাজি তো এটো হাই কাক পাজি কৈছে? পাঞ্জাবী পাজি। অ কি হল? চাই এফেলা হওক চা। হেই Oh my God. His English injurious to health. ক ঐ চা এবাৰ খাপত মাই ধওঁ। ছ'চিয়েল ডিষ্টেন্সিং কৰোণা হেই উই যাব চা। কেনেকে আপোনাৰ ইংলিছত কওঁ না উই যাব। হয়নে? কি ইংলিছ মায়ো চা লাচক অকল লিপিত কৈ দিয়ক। মই কৈছো যে মোৰ মাৰ গৰ্ভৰ পৰা জন্ম লৈ মই ইংৰাজীত কান্দিছো, ইংৰাজীত হাঁহিছো, ইংৰাজীত জঁপিয়াইছো। আপুনি বেলেগ বস্তু চা। আপুনি হাঁহিছে ইংলিছত, আপুনি কান্দিছে ইংলিছত। মাই যাওক নিজৰ কামত যাওক যাওক। বনি গৈছে। এই মোহন চাওঁ এইবাৰ আকৌ কি হ'ল? এইবাৰ ফূৰ্তিত কান্দিছে চা। কিহৰ ফূৰ্তিত? আপুনি কিন্তু থানাত মাল এপিচ চাকিছে চা। এই কি মাল লাগে? আমাক কি চা কথা কৈছো, কি মাৰিছে অ চা। তোমাক আকৌ মাৰিছে ইংলিছ মানে? যিটো স্পিপত ইংলিছ মাৰিছে বিয়া খুৱাই পেট বুঢ়া হোৱা মানুহ চা, সেইটো স্পিপত ফিচ মাৰিব নোৱাৰিছে অ চা। ইউ আই মাই ফাদাৰ ইংলিছ চৈত্য গুচি চা। তাৰমানে গোটেই ফেঙেলি ইংলিছ জানে অ চা। কি মাৰিছে অ। No answer. No one solve in the Assam problem. বিকজ problems are living, so politicians are living. চা মোহন কি হ'ল? চাহ খাইছে এতিয়া আকৌ ঘপককে ভিতৰলৈ গুচি নাযাব। কিয়? আপুনি ভাবিছে ইমান দিনৰ মূৰত ল'ৰাটো আহিছে চাহ একাপ নোখোৱাম নে আৰু। বহা বাৰু নোখোৱাওঁ। কিয় আহিছিলা কোৱা? কম কিন্তু আপুনি ভিতৰলৈ যাব নোৱাৰিছে। কিয়? আপুনি ভাবিছে থিয় হালাটো বহাই দিছে এতিয়াও চাহ একাপ নোখোৱাম নে আৰু। ৰবা তুমি অলপ বহা। অ নালাগে চাহ একো নহয় তুমি নালাগে বহাচোন। চাহ মই বেয়া পাম এই ৰবা মই বেয়া পাম আনক ইংলিছটো পঢ়িম নে অসমীয়াটো পঢ়িম চাহ? আগতে তুমি অসমীয়াটোকে শিকি লোৱাচোন। নহয় লগতে মই ইংলিছটোও লৈ যাওঁ নেকি চাহ? পাৰা যদি নিব পাৰা। ঠিক আছে পঢ়াই চাহ। তল বলে খ দন্তেল বলে খ। ঐ কি কৰিছা? ইচ্ছা মানে মোৰ এতিয়াৰ পৰা ইচ্ছা মধুমনীয়া খ